গৰম কাৰণে আজি মই পইতা ভাত খালৰ লগতে মই বিচেলৰ লগত খালত ডুবে বহুত সময় গা ধুলো। মানুহৰ গৰম বাদ দিলোঁ গাইছ, একবাৰ ছাগালৰ গৰম দেখছি না। মানে গাইছ আজি ইমানে গৰম দিছে, আমাৰ চুম্পু বাইদেউ আৰু বগী বাইদেউ জনাই। এতিয়া মই ঠাণ্ডা জেগা ক'ত পাওঁ, সেইকাৰণে উপায় নাপায় মই লগ লৈ আহিছোঁ আমাৰ বস্তিৰ পিছভাগে বাহঁত তলত। দুয়োকে দুটা পাত খুৱাই মই ডাইৰেক্ট আহি গৈছোঁ পাকাত, মানে অলপমান ঘুমাবা, আজি যিহে গৰম দিছে গাইছ। সেইকাৰণে মই এটা কথা পাহৰি গৈছিলোঁ, মানে যি মই পুৱাৰ ভাত খোৱা নাই, সেইকাৰণে তাড়াতাড়ি গৈছোঁ পাকঘৰত আৰু দেখিছোঁ পইতা ভাত। এই গৰমত গাইছ এনেকা খোৱাটোৱে মোৰ মতে বেষ্ট। কিছুমানে আৰু গাইছ মানে এই কাঁচা পিঁয়াজটোৰ লগতে এনেকা পইতা ভাত খাবা বেয়া পায়। ভাত খোৱাৰ মাজত গাইছ মই আপোনালোকক মানে দুটামান কথা কওঁ, মানে মোৰ ভিডিঅ' দুটা মানে কমেণ্ট দি আছে, মোৰ বোলে ভিডিঅ' চাই ভাল নালাগে। এতিয়া যাৰ চাই ভাল নালাগে মইনো কি কৰিম কওকচোন। এতিয়া যোনে ভাল পায় মই সেনেকুৱা ভিডিঅ' বনাবই লাগিব। আৰু এইবিকে দেখছি না আমাৰ বগী বাইদেউ মানে কি নিজে বস্তু একো নাখায়, আমি খুৱাই দিব লাগে। তাইক দুপৰীয়াৰ আহাৰখিনি খুৱাই পিছিল আৰু মই আহি গ'লো খালত গা ধুবা। আপোনালোকে কমেণ্ট কৰি ক'বচোন মানে যোৱাকালি কেনেকৈ গৰম আছিল। আমি খালত গা ধুবা অলপ সময় ৰখ পেলাই গ'ল, মানে বিশালত দেউতাকে জাল মাৰি আছিল। জাল মাৰা হোৱাৰ পিছত আমাৰ ডাঙৰ চুইমেৰ একদম জাপ মাৰি দিছে আৰু মই গৈছোঁ লাহে লাহে। আৰু এটা কথা গাইছ, মানে মই আপোনালোকক আৰু একবাৰ মনত কৰি দিলোঁ, মানে মোৰ 2000 ফলোৱাৰ্ছ কমপ্লিট হ'বয়ে, সোনকালে কৰি দিয়ক।